এনআৰচিৰ দাবী আৰু আপত্তি দাখিলৰ বাবে 10 বিধ নথিক স্বীকৃতি পূৰ্বৰ 15 বিধ নথিৰ ভিতৰত 10 বিধ নথিক স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ৰ ৰায় দাবী আৰু আপত্তিত বৈধ নহব ৰেচন কাৰ্ড 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰক অবৈধ ঘোষণা 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ অবৈধ ঘোষণা 1951 চনৰ এনআৰচি 1971 চনৰ 24 মাৰ্চৰ আগৰ ভোটাৰ তালিকাৰ প্ৰতিলিপিও অবৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ বুধবাৰে শুনানিকালত উচ্চতম ন্যায়ালয়ে এনআৰচিৰ দাবী আৰু আপত্তিত সমৰ্থিত নথিপত্ৰ হিচাপে স্বীকৃতি দিছে 10 বিধ নথিক এই 10 বিধ নথি হল 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ মাটিৰ দলিল 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ পাৰপত্ৰ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ জীৱন বীমাৰ নথি 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ ভাৰত চৰকাৰে প্ৰদান কৰা যিকোনো অনুজ্ঞাপত্ৰ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ চৰকাৰী চাকৰি বা ৰাজহুৱা খণ্ডত চাকৰি কৰাৰ নথি 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ বেংক অথবা ডাকঘৰৰ একাউণ্ট 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ জন্মৰ প্ৰমাণপত্ৰ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ বোৰ্ড অথবা বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰ আৰু 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ ন্যায়িক আৰু ৰাজহ আদালতৰ নথি উল্লেখ্য যে এই 10 বিধ নথিৰ আটাইকেইবিধে হ'ব লাগিব 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দাখিল কৰা শপতনামাৰ আধাৰত উচ্চতম ন্যায়ালয়ে বুধবাৰে এই নিৰ্দেশ জাৰি কৰে আজি মহামান্য উচ্চতম ন্যায়ালয়ে এনআৰচিৰ এই প্ৰসংগত বহুত গুৰুত্বপূৰ্ণ ৰায় দিছে আমাৰ আগতে 15টা ডকুমেণ্ট ব্যৱহাৰ কৰা হৈছিল এনআৰচি প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত কিন্তু সদ্যহতে 10টা ডকুমেণ্ট ৰিলায়েবল ডকুমেণ্ট গ্ৰহণযোগ্য বুলি ঘোষণা কৰিছে ইফালে আজি 5 বিধ নথি উচ্চতম ন্যায়ালয়ে কৰ্তন কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছ আমছু AIUDF জমিয়তে গতিকে পুনৰবাৰ অহা 19 ছেপ্টেম্বৰত ইয়াৰ শুনানি হ'ব গতিকে আশা কৰো মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত এটা শুদ্ধ বিধিমুক্ত শংকামুক্ত এটা এনআৰচি প্ৰস্তুত হ'ব আমাৰ কথাটো হ'ল যে আমি এই মুহূৰ্তত ৰিলাৰ কথাটো শুনিব অহা নাই আমি কথাটো শুনিব আহিছো 71 বেছ কৰি এনআৰচিটো হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নাৰিমনৰ খণ্ড বিচাৰপীঠে লগতে নিৰ্ধাৰিত 10টা সমৰ্থিত নথিৰ ক্ষেত্ৰত আবেদনকাৰী আৰু অংশদাৰী পক্ষক শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে 15 দিনৰ ভিতৰত এই শপতনামা দাখিল কৰিব পাৰিব দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট